তো কোৱাচোন বলা দা আমাৰ ঘৰ গোটেই বস্তু চুৰ কৰি গ'ল কিবা যাদু কৰি বোলে হা তোমালোকৰ ঘৰ বস্তু চুৰ কৰিলে আৰু লগতে মাকো চকু কণা কৰি থৈ গ'ল হা ৰবা কিবা এটা ব্যৱস্থা কৰি আছো হোম গিলে গিলে পু বলা দা অলপ স্পীড চলা সৰুকেইটা কবাতে পাবগে এতিয়া জহনি মোৱা কিটা ৰখিছ না তহঁতি বাছ ককা পিছা কৰিছে আমাক মানুহে হা কিবা গম পালে নেকি আমাক চুৰ কোৱা কথা ৰখিছ নাই তহঁতি ৰখিছ নাই হৰি গদা এটা লৈ আহিছে বেহেতে মাৰা মাথাতে ফাটি থাকিব মাথাটো ইমান টানকে মাৰ ফটাছে গদাটো ভাইটি ৰখাইছো নামাই দাও তহঁতকেইটা মাৰি পেলালোহেঁতেন তহঁতে আমাৰ ঘৰত কিয় চুৰ কৰিলি মানে আমি চুৰ নাই কৰা নহয় কথা কবলৈ আহিছ তহঁতি আহোঁতে কথা পাতি অহা নাছিলি বোলে এখন গাঁৱত কাইলৈ আকৌ আহিম চুৰ কৰিবলৈ বা সিহঁতি দেখিছনে বাৰু নৰখাই সিহঁতৰ গাড়ীখন এইফালে তহঁতি আঁঠুকা আমি আঁঠু কাঢ়িব লাগিব মই নৌ যাওঁতে আঁঠু কাঢ়ি আকৌ নহ'লে কথা বেয়া হৈ যাব আঁঠু কাঢ়ি যি কৈছে শুন আকৌ দেই নহ'লে তহঁতক পিটি মুঠতে ঘোলা কৰি পঠাম আকৌ তহঁতকেইটাৰ ভিতৰত কোনটো যাদু কৰি হা মই যাদু কৰিতো তই চিংকিহঁতৰ মাকক বোলে তই কণা কৰি থৈ আহিছ চকুকেইটা নাই চকু কণা নাই কোৱা নহয় আৰু মাদাৰ ইণ্ডিয়া মাথাতে খচকি দিছ যে সঁচা কথা নকলে আৰু মাৰিম আকৌ দেই সঁচা কথা ক মোৰ মাক কেলাইছে তই চকু কণা কৰি থৈ আহিছ নাই মানে এনেকৈ পালো কথা কবলৈ আহিছ তই হা চকু কণা কৰি থৈ আহিছ মাকক বৈ এতিয়াই বৈ আঁঠু কাঢ়ি বৈ বৈ আঁঠু কাঢ়ি বৈ তহঁতি চাবি আকৌ মাক যদি তহঁতি চকু বনাই চকুকেইটা ভাগ কৰি দিব নোৱাৰ নহয় তহঁতক চাহ কি কৰো গাড়ীতে যাওঁ নেকি গাড়ীতে যাওঁ কবলৈ আহিছ তহঁত বৈ আঁঠু কাঢ়ি বৈ বৈ এনেকে বৈ গোটেই ৰাস্তা আঁঠু কাঢ়ি বৈ তহঁতক কাম পিটন দিম আকৌ আঁঠু কাঢ়ি নগলে জহনি মোৱা গৈছ না তই মোৱা কালংগিখন খুলি যাব নহয় ঢিলাকে বান্ধি থোৱা আছে মই আঁঠু কাঢ়ি যাব নোৱাৰিম নেকি হ'ব দিয়ক আঁঠু কাঢ়িয়ে যাম মই জহনি মোৱাহঁত চুৰ কৰিবলৈ আহ আমাৰ ঘৰত আমাৰ মাকো তই চকু কোনা বনাই থকছ পালি চাতটো আৰু দিব লাগিছিলে এটক শাস্তি আঁঠু কাঢ়ি আহিব দিছো চাই লওঁ আৰু কি শাস্তি দিব পাৰো তহঁতক পানী এগিলাচ দে ইমান দূৰ আঁঠু কাঢ়ি আহিছো মতি দিও খাবি নি তোক পানী লাগে কুকুৰৰ পোৱালিহঁত দিয়া মতিকে হলেও দিয়া বৰ পিয়া লাগিছে মোৰ কি কয় বলা দা মতি দিব দিছে মুখতে মতি দিও নি নালাগে এখন কি কাম দখল কৰিব লৈছা তুমি মাক মাতি দিয়াচোন তুমি প্ৰথমতে মা সেইকেইটা আছিলে মানে চহলি নিয়াকেইটা মাক লৈ আহা প্ৰথমতে ৰবা আনিছো ক'ত পলাবলৈ চেষ্টা কৰিছ সেইফালে নপলাবি আকৌ ৰাম পিটন দিম নাপলাম নহয় মই সেইফালে চাইছো কোনোবা আহিছে নেকি বোলে পলাবলৈ চেষ্টা নকৰিবি আকৌ ৰাম টাঙন দিম গম পাবি জহনি মই কেটা আছিলে তাৰমানে সগুনে খোৱা কেটা জহনি মই কি বেবা লাগি চাই আছো আমাৰ মাক এতিয়া চকুকেইটা ঘূৰাই দে নহ'লে কথা বেয়া হ'ব আকৌ নহ'লে এইকেইটা লেট্ৰিনৰ গাঁতত সোমোৱাই থমগে এতিয়া ঠিক কৈছ সেইটোৱে ভাল হ'ব সিহঁতক একোৱে শাস্তি দিব লাগিব ৰবা মই চকুকেইটা ঘূৰাই দিম নহয় তোমাৰ মাক মোক শাস্তি নিদিবা এখন কথা কবলৈ আহিছ এখন কৈ কি পাৱ তহঁতি মানুহক এইবোৰ কৈ কি পাৱ
মই থিয় হ'ব পাৰিম নে বাৰু? নালাগে থিয় হ'বলৈ তই আঁঠুৱাই কাঢ়ি থাক। মানে মন্ত্ৰ এটা মাতিব লাগিব থিয় হোৱাৰ কাৰণে, তেতিয়াহে তোমাৰ মাৰ চকু কেইটা গোৱা হ'ব। দাদা থিয় হ'ল জহনী মই আমিও থিয় হ'ল পাই। আমাৰো আঁঠুকেইটা বিষাইছে নহয়। কুকুৰ পোৱালিহঁত আঁঠু কাঢ়ি থাক তহঁতি, থিয় নহবি, কথা বেয়া হৈ যাব আকৌ। ব্ৰীম চিম চকুকেইটা গুৱাই আহা নমঃ। ওম গিলি গিলি ফু স্বাহা। মোক তই অন্ধকাৰ কৰি পেলাইছিলি জহনী মোৱা, তোক কিন্তু সুধাই নেৰিম ৰ। ইমান টানকে মাৰিছ, আকৌ বনাই দিওঁ নি কিবা? তাক কি বনাও তই? তাক কি বনাও? চাবি আকৌ আঁঠু কাঢ় আকৌ তই। আচ্ছা তহঁতি তাৰমানে এইডালৰ পৰাই মানে মন্ত্ৰ গাও ন? এডাল নলবা, এডাল কিয় লৈছা আকৌ? এটামান মন্ত্ৰ মাতি চাও হা। তহঁতৰ কিতাপ কিবা বনাইছ আকৌ, মেকুৰ বনাইছ তহঁতৰ কিতাপ। আমাৰ ঘৰত বৰ নিগনি উৎপাত আছে নহয়। তুমি নোৱাৰিবা নহয় মন্ত্ৰ গাবলে। কেনেকে মন্ত্ৰ গাই জানা জানো তুমি? মই শিকি থৈছো, চব শিকি থৈছো। তহঁতৰ কিতাপ মেকুৰী বনাই আছো। গিলি গিলি মেকুৰী বনি যা নমঃ। আমাক একো নবনাবি আকৌ। ইমান ধুনীয়া মেকুৰীটো। পিংকি বা মিনুটো আমাৰ ঘৰলৈ যাম দেই। না এইটো মেকুৰী আমাৰ ঘৰতে ৰাখিম আকৌ, ইমান কিউট মেকুৰীটো। পিংকি বা আমাৰ ঘৰটোতো ইমান নিগনি উৎপাত, এইটো আমাৰ ঘৰলৈ যাম আকৌ, নিদিয়ে তাৰমানে। ৰবা মই আৰু বনাম নহয়, চাবা দেই। ইমান ধুনীয়াকে মেকু মেয়া মেয়া কৰিছে দেখিছ মেনুটো। ৰবা দেই নাকান্দিবা মেনু, নাকান্দিবা দেই। আমাৰ ঘৰলৈ লৈ যাম নহয়, তোমাক গাখীৰ খাব দিম, মাছ খাব দিম। গিলি গিলি স্বাহা। গোটেইকেইটা একেবাৰে মেকুৰী হৈ গ'ল। এইকেইটা ঘৰে ঘৰে থৈ দিয়াহে কথা। এইকেইটা একেবাৰে নিগনি খাই খাই থাকিব। আমাৰ ঘৰলৈ এটা লৈ যাম আকৌ, কিন্তু দিবা নে নিদিয়া? লৈ যাবা এটা।